বন্ধুসকল আজি ভিডিওটো আমি ৰাতিপুৱা ব্লজম এক্সটিকাৰ পৰা আৰম্ভ কৰিছো কাৰণ আমি ব্লজম এক্সটিকাত কালি থাকিলো হেয়া আমাৰ ৰুমৰ ভিতৰতে চাহ দি থৈ গল আৰু আমি চাহৰ লগত খাইছো মেৰিগোল্ড বিস্কুট বন্ধুসকল ৰাতিপুৱা এনেকুৱা সেউজীয়া পৰিৱেশ দেখিলে মনটো খুবেই ভাল লাগি যায় ইয়াতে এখন আছে উলমা দলং এখনত ৰাতিপুৱা উঠিবলৈ ভয়ে লাগে আৰু কিমান ধুনীয়া সুন্দৰ চাংঘৰ চাওকচোন সেউজীয়া পৰিৱেশত খোজকাঢ়ি ভাল লাগি যায় মনটোৱে ভাল লাগি যায় মানে আৰু ইয়াতে আমি এপাকমান ঘূৰি ঘৰলৈ এতিয়া ওলাই যাম ঘৰলৈ নহয় আচলতে তিনিচুকীয়ালৈ বুলি ওলাই যাম অকণমান আৰু গোটেইকেইটা আমি এনেকৈ ওলাই ললো আৰু আগে গৈ আছে আমাৰ গাড়ীখন উলিয়াই আনিবলৈ আৰু এয়া আমাৰ পৰমা গগৈ প্ৰেংক কৰি থাকে নমতা বিয়া খাই থাকে সেয়েহে কালি ৰাতি থাকিলেও ভিডিঅ'ত দেখাবলৈ নহ'ল আৰু এইটো হৈছে কচুগুটি প্ৰেংক ষ্টাৰ প্ৰেংক কৰি ঘূৰি ফুৰি থাকে চেনি খাই থাকে সকলোৰে লগত গুড মৰ্নিং দিবলগীয়া হৈছে কাৰণ আমি বহুত বেছি টেনচনত আছো আৰু বহুত টেনচন আছে লটৰী খেলৰ কাৰণে বন্ধুসকল তেনেকৈ আমি গোটেইকেইটা ৰাওনা হলো তিনিচুকীয়ালৈ বুলি তিনিচুকীয়াত মানে ডিলাৰ এটালৈ যাম আৰু ডিলাৰত বোলে তাহাঁতে হেনো ছেকেণ্ড হেণ্ড গাড়ী চাই আৰু আপোনালোকেতো জানেই তিনিচুকীয়াত ছেকেণ্ড হেণ্ড ডিলাৰৰ অভাৱ নাই বহুত ডিলাৰ আছে ছেকেণ্ড হেণ্ড ডিলাৰ সেয়েহে এইকেইটা মানে তিনিচুকীয়ালৈ আহিলে ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট আৰু মই ভাবিছিলোঁ ই ছেকেণ্ড হেণ্ড গাড়ী চাবলৈ আহিছে বুলি কিন্তু ই নহয় আচলতে তাহাঁতৰ মোমায়েকৰ কাৰণেহে হেনো গাড়ী এখন চাই বোলে তেনেকৈ তাহাঁতি কথা চথা পাতি গাড়ী চাৰি দাম দৰ মিলাই আছিলে আৰু সকলোখিনিয়ে আৰু মই কচুগুটি প্ৰেংক ষ্টাৰক প্ৰেংক কৰোঁ বুলি ভাবি কিনে ফ'ৰ চেল তাৰ গাড়ীখনৰ ওপৰতে লগাই দিছিলোঁ কিন্তু গাড়ীখন তেনেকৈ চলাই লৈ গৈছিলে মানে সি গমেই পোৱা নাছিলে যে তাৰ গাড়ীৰ ওপৰত ফ'ৰ চেল বুলি লিখা আছিলে মানে সদায় লোকক প্ৰেংক কৰি থাকে ন মই ভাবিলোঁ আজি তাকে প্ৰেংক কৰি দিওঁ আৰু এইফালে আহি গ'ল আমাৰ ককা এজন আহি আমাৰ লগত অকণমান কথা চথা পাতিলে আৰু এতিয়া বোলে লগে লগে ঘৰলৈ যায়গৈ হেনো আমিও ঘৰলৈ বুলি ওলালোঁ সেইকাৰণে তাহাঁতক বিদায় দিলোঁ লগতে আমি ধাবা এখনত সোমাই অকণমান খানা খাই লওঁ বুলি ভাবিলোঁ যিহেতু সময়ো হ'ল বহুত খানা খোৱা আৰু আমি খাইছোঁ চিকেন আৰু এটি দুটা খাইছে গাহৰি আৰু এইফালেতো কচুগুটিক ক'বই নালাগে তাৰ হেনো আজি পেটটো বেয়া সেইকাৰণে মাংস চাংস একোৱে নাই খোৱা নিৰামিষ খাইছে আমি পুৰা দবাই দিওঁ আৰু কচুগুটি মানে ইমানেই পেটটো বেয়া নহয় সি মানে আজি থাকিবই পৰা নাই একেবাৰে মানুহটো কমজুৰি নিচিনা হৈ গৈছে পেটটো ধৰি ধৰি খোজকাঢ়ি ঘূৰি ফুৰিছে সেইকাৰণে কৈছোঁ ইয়াক অকণমান টেঙা খাই কিনে ঘৰলৈ যোৱাগৈ বুলি মানে লখিমপুৰলৈ যাবগৈ ন সেইকাৰণে মানে অকণমান ভয়ো খাইছে ৰাস্তাত লেট্ৰিনে চেট্ৰিনে সোমাব লগা হ'ব পাৰে ন এতিয়া আমি ৰাওনা হ'লোঁ ঘৰলৈ বুলি মানে আমাৰ কচুগুটিহঁতে আমাৰ ঘৰতে পেলাই থৈ তাহাঁতি যাবগৈ লখিমপুৰলৈ আৰু আমাৰ পৰমা গগৈ যাব শিৱসাগৰলৈ ঠিক আছে আহিছোঁ লগ পাম সকলোকে তোমাৰ অঁ বাই বাই ভালকে থাকিবা বাই বাই কাম ভালকে কৰিবা অঁ ওকে ছোৱালী তোৱালী নাচাবা নেচাওঁ তোমাৰো পেট চেট ভাল কৰিবা চাবা হয় নেকি থেংক ইউ জয় অসম ঠিক আছে ৰূপক যাবা এফালে আমাৰ পৰমা গগৈ চাইকেল এটা দিছোঁ যাবা আৰু ধুনীয়াকৈ দেই আৰু বন্ধুসকল মই ঘৰত অকণমান সময় থাকিয়ে আকৌ ওলালোঁ তিনিচুকীয়ালৈ বুলি মানে আজি আকৌ ৰঘুপতিখন অকণমান চাই দিওঁ বুলি ভাবিছোঁ মানে তাহাঁতি ওলাইছে আৰু সেইকাৰণে আমি ভাবিলোঁ গোটেইকেইটাই ৰঘুপতি চাওঁগৈ আৰু তিনিচুকীয়া পালোহি ৰংঘৰ চিনেমা হল আজি যিহে ভিৰ নহয় আমি মানে মানুহৰ ঠেলাত সোমাই গৈছোঁগৈ ভিতৰলৈ নিজে নিজে আৰু এইটো চিনেমা হল ইমানেই ডাঙৰ নহয় মানে মানুহ খালী খালী লাগে যিমান বেছি হ'লেও ওপৰততো ক'বই নালাগে তো তেনেকৈ আমি চিনেমাখন চাই শেষ কৰি দিলোঁ আৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন আপোনালোকে ৰঘুপতি চালে নে নাই যদি নাই চোৱা চাবগে আৰু নহ'লে বহুত মিছ কৰি দিব চিনেমাখন খুবেই মজা ইণ্টাৰেষ্টিং অসমীয়া চিনেমা বনাইছে আৰু চিনেমা হলৰ পৰা ওলাই অকণমান বজাৰো কৰি ল'লোঁ কিবা কিবি কাপোৰ চাপোৰ কিনি ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম থেংক ইউ